সাতজন চিপাহী মৰিছে, সাতজন উগ্ৰপন্থী। সাতজন চিপাহী মৰিছে, সাতজন উগ্ৰপন্থী। সাতজন চিপাহীৰ গাত লাগিছে ৮৭ জাই গুলী, সাতজন উগ্ৰপন্থীৰ গাত লাগিছে ১০০ জাই গুলী। সমুখ সমৰত সাতজন চিপাহী মৰিছে, সমুখ সমৰত সাতজন উগ্ৰপন্থী মৰিছে। মুখামুখি হৈ কোনেও কাকো সোধা নাই কেনে আছা ভাই, মুখামুখি হৈ কোনেও কাকো কোৱা নাই কুশলে আছো ভাই। বুলেটৰ ভাষাকে নিজৰ ভাষা বুলি কৈ চিপাহীহঁতে ওঠ লৰোৱা নাই, বুলেটৰ ভাষাই মাতৃভাষা বুলি উগ্ৰপন্থীৰ বুকু কপা নাই। সাতজন চিপাহীৰ কণ্ঠৰ নাম বুলেট, সাতজন উগ্ৰপন্থীৰ ভাষাৰ নাম বুলেট। বুলেটেৰে ইজনৰ লগত সিজনৰ বাক বিনিময়। এজন চিপাহী জন্মাৰ দিনা মাক তাৰ তেজৰ ডোঙাত ডুবি আছিল, এজন উগ্ৰপন্থী জন্মাৰ দিনা মেঘৰ গাজনিক তল পেলাই মাকে নিনাদ কৰিছিল। এজন চিপাহীয়ে গাখীৰ খাইছিল মাকৰ, এজন উগ্ৰপন্থীয়ে মাকৰ গাখীৰ খাবলৈ নাপায় তোহা তোহা কান্দিছিল। এজন চিপাহীয়ে স্কুলত আওৰাইছিল কুঁহিপাত কুমলীয়া, এজন উগ্ৰপন্থীয়ে স্কুলত পঢ়িছিল একৰ এক গলে শূন্য। এজন চিপাহীৰ ভৰিত বগৰীৰ কাঁইতে পিন্ধোতে তেজ ওলাইছিল ৰঙাকৈ, এজন উগ্ৰপন্থীৰ কটাৰীয়ে কাটোতে আঙুলিত ওলাইছিল ৰঙা তেজ। এজন চিপাহীৰ আছিল বায়েক গুঠি দিছিল চুৱেটাৰ, এজন উগ্ৰপন্থীৰ ভনীয়েক আছিল দিছিল ঘাম মচিবলৈ ৰুমাল। এজন চিপাহী কলেজত পঢ়োতে প্ৰেমত পৰিছিল অনামিকা বৰুৱাৰ, এজন উগ্ৰপন্থীয়ে কৈছিল প্ৰেয়সীক চাকৰি পালে তোমাক বিয়া কৰাম। এজন চিপাহীয়ে বিয়া পাতিছিল মাকক দিবলৈ বোৱাৰী উপহাৰ, এজন উগ্ৰপন্থী অৰণ্যত আছিল প্ৰেয়সীয়ে নজনাকৈ ঠিকনা কাৰাগাৰ। এজন চিপাহীয়ে ভাতৰ বাবে তুলি লৈছিল বন্দুক, এজন উগ্ৰপন্থীয়ে মাটি মানুহৰ বাবে এৰি গৈছিল স্বপ্নৰ চন্দুক। এজন চিপাহী দুই ভৰি দুই হাত, এজন উগ্ৰপন্থী দেখাত একেই বুকু খামি দাঁত। এজন উগ্ৰপন্থী ধৰিবলৈ অৰণ্যৰ মাজেদি চিপাহী গুচি যায়, এজন চিপাহীক নিধন কৰিবলৈ উগ্ৰপন্থীয়ে গুলিয়ায়। গুলি লাগিলে চিপাহীৰ চিৎকাৰ মা মই মৰিলো, চকুত পত্নী পুত্ৰ কন্যাৰ ছবি। গুলি লাগিলে উগ্ৰপন্থীয়ে চিঞৰে মা মই মৰিলো, চকুত মাক দেউতাক ভগ্নী ভাতৃৰ স্মৃতি। সাতজন চিপাহী মৰিছে, সাতজন উগ্ৰপন্থী। সাতজন চিপাহীৰ লগত সাতজন উগ্ৰপন্থীৰ পাৰ্থক্য কিহত যে এবাৰো কোৱা হোৱা নাই ১৪জন মানুহ মৰিছে বুলি। ধন্যবাদ।